এনেকুৱা আমাৰ দলত জড়িত এইবিলাক আজি যিমান জড়িত কৰিছে চব নতুন ভোটাৰ কোনোবা হয়তো একবাৰ ভোট দিছে আগত কোনোবা এই বছৰতে ভোট দিব 2024 এনেকুৱা নতুন ল'ৰা ছোৱালী ভোটক লৈ পেলাই আজি নামটো দেখিছে বেলেগ একো নাই মুঠতে আমি 2024 কাৰণে প্ৰিপাৰেশ্যন আমাৰ চলি আছে আৰু আগতো যিটো ফেব্ৰুৱাৰী মাহত 10 ফেব্ৰুৱাৰী ইয়াত আমাৰ BPF দলে গৰ্জিয়াছলি আমাৰ যিটো একৰ্ড যিটো ডে এইটো ভালকৈ চেলিব্ৰেশ্যন কৰা হ'ব কোকৰাঝাৰত আৰু সেইদিনা আমি বহুত BPF দলৰ বহুত পলিচি ষ্ট্ৰেটেজিবোৰ আমি প্ৰকাশ কৰিম আমি আগন্তুক 24 এই 24 যিটো নিৰ্বাচন হ'ব এই মাহত বা এই মাহত MP নিৰ্বাচন ষ্ট্ৰেটেজি পদক্ষেপবিলাক আমি আলোচনা কৰিম স্যাৰ যিহেতু দুটা লোকসভা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিব আশাবাদী কিমান কৰিছে আশাবাদী মানে আমাৰতো পূৰা 100ত 100 দৰং ওদালগুৰি একটা লোকসভা একটা দুটো আমি যিটো মানে ফিডবেক পাই আছোঁ আমাৰতো খুব ভাল BPF হিচাপে মিটিঙত বিশেষকৈ আক্ৰমণ কৰা হৈছে আক্ৰমণ কথা কোৱা নহয় মই কৈছোঁ আপচু হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠন কিন্তু আজিৰ দিনত যিসকল নেতাই লিড কৰি আছে এইসকলেহে ঠিক নহয় বুলি কৈছোঁ মই আপচুটো কি আপচুটো আমাৰ BTC ক'তো ছাপৰ্ট কৰা নাই এইটো মই ক'বই লাগিব ইমান অসমৰ দল সংগঠনবিলাকে চবেই ছাপৰ্ট কৰিছে এই অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ লিডাৰ ইহঁতে আমাক ছাপৰ্ট কৰা এইটো আমাৰ কাৰণে কি কাৰণ হ'ব কাৰণ কি এইটোৱে তাৰমানে ওপৰত যাব নিদিয়ে পিছতহে ইহঁতে গম পাইছে যে BTC চুক্তিৰ দ্বাৰা দি এনেকুৱা কাম কৰিব পৰা ইয়াত মানে শক্তি আছে বা ক্ষমতা আছে সেইটো গম পাই পেলাই ইহঁতে মানে এই BTCটো কেনেকৈ আমি শাসন কৰিব পাৰোঁ ইয়াৰ কাৰণে যুঁজি মানে ফাইট কৰি লাষ্ট 2020ত BJPৰ সহায়ত এইটো পাৰিছে নহ'লে নোৱাৰিলে হয় বিশেষকৈ আজি প্ৰথম কেইবাজনো যোগদান কৰিছে হয় এইটো কি চেলেঞ্জ নেকি আজি যিমান ইউথ আহিলে নিখিল বড়ো ছাত্ৰ সন্থাটো আজিতো চেছ ইয়াতে বহুত আপচু কৰা ল'ৰা ছোৱালী আহিছে যোগদান কৰিছে আপোনালোকে দেখিছে আৰু অহা 13 তাৰিখত কামৰূপৰ প্ৰগ্ৰাম আছে ইয়াতো বহুত আপচু ল'ৰা ছোৱালীবিলাক আমাৰ মানে আজিৰ এই মিটিংটো আপচুক চেলেঞ্জ মানে ইমান ইউথ আহিছে আপচু চেলেঞ্জটো পূৰা চেলেঞ্জ কৰিব পাৰে আপচু আজি স্কিম মানে বিতৰণ কৰাহে এই আপচু ল'ৰাবিলাক এতিয়া স্কিমহে বিতৰণ কৰে আপচু নেতাবিলাক এতিয়া কোনো বেলেগ কাম নাই স্কিমটো এইটোৱেই আন্দোলন কেতিয়া প্ৰমোদ বৰাই কৰিছিল যেতিয়া আমি BTC শাসন কৰি আছিল গণ্ডগোল ডিষ্টাৰ্ব কৰাটো ইহঁতেহে কৰিছে বড়োলেণ্ড নৰেষ্ট পুলিচ লৈ পেলাই কিবা বড়োলেণ্ড আন্দোলন কৰা আমি বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছোঁ বহুত আমাৰ আন্দোলনকাৰীসকলে জেল খাব লগা হৈছে কোনোবা মৰিছে কোনোবা লেংৰা লেংৰি হৈছে বহুতে বহুত অত্যাচাৰ পাইছে আছু আন্দোলনতো আপোনালোকে দেখিছে কিমান মানে আন্দোলনকাৰীসকলে জেলত যাব লগা হ'ল কিমান শ্বহীদ হৈ গ'ল এইটোহে আন্দোলন ইয়াৰ আন্দোলনটো কোনো এৰেছো নাই কিবাও নাই পুলিচ 10-12 জন লৈ পেলাই বড়োলেণ্ড নৰেষ্ট এইটো বিশ্বাস কৰি নাকি প্ৰমোদ বড়োৰ এই আন্দোলনটো চিৰাঙত আপুনি মদন আড্ডা পাতা বুলি কৈ আছে প্ৰমোদ বড়োৱে এই যুৱ প্ৰজন্মক লৈ মাত্ৰ কোনোবা ক'লে মই ৰিপ্লাই দিয়া মন লাগে বড়ো ভাষাটো হ'ল অসমীয়া ভাষা আজিৰ দিনত যেনেকৈ স্বীকৃতি পাইছে ইণ্ডিয়ান লেংগুৱেজ হিচাপে বেংগলী ভাষা হিন্দী ভাষা পাঞ্জাবী ভাষা উৰিয়া ভাষা ঠিক এনেকুৱা একে ষ্টেটাছৰ বড়ো ভাষাও স্বীকৃতি পাইছে এই চুক্তিৰ দ্বাৰা দিয়ে তো সি কি কৈছে প্ৰমোদ বড়োৱে ক'ত বা কেতিয়াবা কি মিটিং কৰি কিবা অসমৰ চৰকাৰৰ পৰা কি ৰিকমেণ্ডেশ্যন লৈছে যে বড়ো ভাষা বোলে অসমত কোনোবা ডিষ্ট্ৰিক্টত ছেকেণ্ড লেংগুৱেজ না কিবা থাৰ্ড লেংগুৱেজ না কি লেংগুৱেজ বুলি ব্যৱহাৰ কৰিব পাৰি পাগল নেকি বড়ো ভাষা এই যিটো ইণ্ডিয়ান লেংগুৱেজ হিচাপে ৰিকগনাইজ পাইছে স্পষ্ট কথা ইয়াত অসমৰ বা দিল্লীৰ বা কোনোবা পাঞ্জাৱত ছেকেণ্ড লেংগুৱেজ ফাৰ্ষ্ট লেংগুৱেজ বা ফ'ৰ্থ লেংগুৱেজ কথা নহয় ইকুৱেল ষ্টেটাছ
অসমীয়া ভাষা যেনেকৈ ষ্টেটাছ পাইছে ইণ্ডিয়াত বড়ো ভাষাও যেনেকৈ ইকুৱেল ষ্টেটাছ পাইছে ইণ্ডিয়াত মণিপুৰী অসমীয়া বেংগলী হিন্দী গুজৰাটী পাঞ্জাবী উৰিয়া একে চবে কৈ আছে যে তৃতীয়বাৰৰ মানে মোদী চৰকাৰ আহিব আপুনি কি ভাবে কোন চৰকাৰ নাই নাই আমাৰতো হ'ল দিছপুৰত বা দিল্লীত কোন চৰকাৰ আহে নাহে ইয়াৰ লগত কথা নহয় আমি দিছপুৰ পলিটিক্সৰ লগতো নাই এতিয়া দিল্লী পলিটিক্সতো নাই আমাৰ এতিয়া আমাৰ অভিযানটো হ'ল প্ৰমোদ বড়ো হাতক ৰাহুল গান্ধী আহি আছে কংগ্ৰেছৰ কিবা চাইছে ইয়াত মই একো কমেণ্ট নিদিওঁ ৰাকেশ ব্ৰহ্মই কৈ আছে নাই নাই মই কোনো কংগ্ৰেছ লিডাৰ আহে কোন বিজেপি লিডাৰ আহে কথা হয় অকল বিটিছে এতিয়া আচ্ছা ইউ পি পি এলৰ বহুতো ইয়াত ইণ্টাৰনেলি আপোনাৰ লগত ভাল এনেকুৱা চৰ্চা আছে নেকি মেলা আছে আহাৰ চান্স আছে বহুত ইউ পি পি এলৰো আছে বিজেপিৰো আছে ছাৰ মিলি আছে একদম ছাৰ প্ৰমোদবোৰে কৈ আছে কি পুৰণা বি পি এফে আপুনি এতিয়া নতুনকৈ জইন কৰি আছে বুলি কৈ আছে নতুন কোনো জইন কৰা নাই বুলি কৈছে প্ৰমোদবোৰে এইটো প্ৰমোদবোৰৰ কথা ৰাইজে ক'ব যিবিলাক জইন কৰিছে ইহঁতৰ লগত কথা পাতক তেতিয়াহে গম পাব মই আৰু কি ক'ম তাৰপৰা প্ৰমোদবোৰ ভয় হৈছে নেকি নৱচৰণীয়া কি হ'ব এইবাৰ নমস্কাৰ আকৌ এম পি খেলিব তেখেতে কৈছে আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত ভাল বুজাবুজি আছে কিহৰ বুজাবুজি আছে মোৰ লগত মই খাৰৰ লগত বুজাবুজি নাই দেই হ'ব सर 3% ने पनि बरोनी मसिला नि हाँ? सर बरोनी मसिला नि